এয়া আমি ৰংঘৰৰ বাকৰিত। আমি মানে মইনা বা ভিনদেউ, ডুগু, মই আৰু মোৰ মানুহজন। গৰম বন্ধত মইনাবায়ে গোলাঘাটলৈ যাবলৈ লগ ধৰিছিল। গোলাঘাটৰ পৰা এদিন শিৱসাগৰলৈ গৈ তাত থকা কেইটিমান কীৰ্তিচিহ্ন চালোঁ। ৰংঘৰটো পোৱাৰ সময়ত প্ৰায় বেলি ডুবিবৰে হৈছিল। সময়খিনি ইমান যে ভাল লাগিছিল। এজাক ধুনীয়া ফিৰফিৰীয়া বতাহো বলি আছিল। আৰু ইয়াৰ পৰাই চাগে পুৰণি দিনত ৰজা মহাৰজাসকলে অনুষ্ঠানসমূহ উপভোগ কৰিছিল। আৰু এইখিনিতে থেংকছ টু মইনাবা, এই ধুনীয়া সময়খিনি আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে। ঠাইখিনি ইমান চাফ চিকুণ, ইমান পৰিপাটি, সঁচাকৈ খুবেই ভাল লাগিল।